हेलो कि खबर आपनालोकर खबर निश्चय ভাল आको এটা ৰেচিপিৰ সৈতে হাজিৰ মই চুম আজি মই আপোনালোকৰ বাবে লৈ আহিছো আলু মটৰ আৰু লগতে মিঠি পুৰি তেনেহলে বলক দেৰি নকৰি ভিডিওটো মাজলে আগবাঢ়ো প্ৰথমতে মই এটা প্ৰেছাৰ কুকাৰত আলু আৰু লগতে পানী লৈ লৈছো এতিয়া মই আলুখিনি ভালদৰে সিজাই লম আৰু লগতে ইয়া মটৰ এতিয়া যেহেতুকে ঠাণ্ডা বতৰ এনে ধৰণৰ মটৰ বজাৰত একদমে अवेलेबल তাৰ পাছতে মই আলুখিনি ধুনিয়াকৈ সিজি উঠিলে আনফালে মই কেৰাহীত তেল গৰম হ'বৰ কাৰণে বহাই দিছিলো মিঠাতেলখিনি ভালদৰে গৰম হৈ আহে তাতে দিছো jeeraguti khokanjolokia আৰু লগতে tejpat এইখিনি ভালদৰে ফুটাই ললো তাৰ পাছতে মই ইয়াত সৰুকে কাটি লোৱা পিয়াজ দি দিলো পিয়াজখিনি ভালদৰে ভাজি লৈ তাতে এড কৰিলো নহৰু আদাৰ পেষ্টটো কেঁচা গোন্ধ যোৱালৈকে ভাজি ললো আৰু এতিয়া মই ইয়াতে দিছো কৰিলোৱা বিলাহী পিউৰিখিনি এইখিনি দি অলপ সময় লৰাই এতিয়া মই ইয়াতে এড কৰিছো জুখ অনুসাৰে নিমখ লগতে দিছো হালধি গুৰি আৰু ইয়াতে দিছো এতিয়া জলকিয়াগুৰি জ্বলাটো নিজৰ সোৱাদ অনুসৰি দিলে হ'ল আৰু লগতে দিছো ধনিয়াগুৰি আৰু jeeraguৰি এইখিনি মই এতিয়া ভালদৰে লৰাই পেলাই ভাজি লম মছলাৰ পৰা যেতিয়ালৈকে তেলটো বিৰিঙি নোলাই বা মছলাৰ পৰা সুন্দৰ গোন্ধ এটা ওলাই নাহে ঠিক তেতিয়ালৈকে কিন্তু মছলাখিনি ভালদৰে ভাজি লম আৰু এই সবজিখনৰ সোৱাদটো কিন্তু মছলা ভাজাৰ পৰাই আহে যিমান দেৰিলৈকে ধুনিয়াকৈ মছলাখিনি ভাজিব হিমানে সোৱাদটো ওলাই আহে তাৰ পাছতে মই ইয়াতে এড কৰিলো যিখিনি বইল কৰি লৈছিলো আলুখিনি ভালদৰে মই ভাজি ললো ভাজাৰ পাছতে এখন খন্তি সহায়ত ধুনিয়াকৈ আলুখিনি ভাঙি দিলো তাৰ পাছতে এতিয়া ইয়াতে মই এড কৰিলো মটৰখিনি এইখিনি দি এতিয়া মই ঢাকি অলপ সময় কাৰণে ভাজি লম যাতে মছলা আলু মটৰ গুটেইখিনি মিলি যায় আৰু এইখিনি ভাজা হোৱাৰ পাছতে মই ইয়াতে দিলো এতিয়া গৰম পানীখিনি দি অলপ সময় মই উতলাই লম গৰম পানী মই সদায় কওঁ গৰম পানী দিব তেতিয়া কালাৰটো খুব সুন্দৰ আহে আনফালে মই আটাখিনি ধুনিয়াকৈ মঠি লম ইয়াত মই পুৰিটো বনাবৰ কাৰণে আটা ব্যৱহাৰ কৰিছো এতিয়া মই আটাখিনিতে দিছো জুখ অনুসাৰে নিমখ লগতে দিছো অকণমান kaljeera আৰু লগতে দিছো মিঠি শাক মানে যেটো শুকান কষ্টুৰি মিঠি আহে ন হে কষ্টুৰি মিঠিটো হয় আপোনালোকে যদি বিচাৰে কেঁচা মিঠি শাকো ইয়াত ব্যৱহাৰ কৰিব পাৰে তাৰ পাছতে মই ভালদৰে হাতেদি খানি ললো গুটেইখিনি মিলাই লোৱাৰ পাছতে এতিয়া মই অলপকে পানী দি আটাখিনি ধুনিয়াকৈ মঠি লম আৰু এয়া চাকচন সুন্দৰকৈ মই আটাখিনি মঠি ললো আৰু এইখিনি এতিয়া অলপ সময় কাৰণে ৰেষ্ট ল'বলৈ ৰাখি দিম আনফালে তৰকাৰীখিনি মোৰ উতলি আছে তাতে মই এতিয়া এড কৰিছো অকণমান গৰম মছলাখিনি দি লৰাই লোৱাৰ পাছতে একদম সৰ্বশেষত ইয়াতে মই এতিয়া এড কৰিছো কাটি লোৱা ধনিয়াপাতখিনি দিয়াৰ পাছতে গেছটো অফ কৰি কিন্তু মই ঢাকনি মাৰি থৈ দিম আৰু এনে ধৰণে থৈ দিয়াৰ পাছত খুলি দিয়াৰ লগে লগে যেন কিমান সুন্দৰ গোন্ধ এটা ওলাই আহে কি কম যি কি নহওক আনফালে মই আটাখিনি আৰু ভালদৰে হাতেদি মঠি ললো আৰু যিমান ভালদৰে আটাটো মঠিব সিমানে কিন্তু ফুলা ৰুচি মানে পুৰিগিখন হ'ব আৰু তেনে কোমল হৈ খাবলৈ জানেনে আৰু মই সৰুকে লাৰুকিটা বনাই পুৰিগিখন ধুনিয়াকৈ বেলি ললো আলফালে যেহেতুকে তেলখিনি গৰম হ'বৰ কাৰণে বহাই দিছিলো এতিয়া মই এখন পুৰি ধুনিয়াকৈ ভাজি ললো আৰু এয়া চাকচোন কিমান ধুনিয়াকৈ একদম বেলুনৰ নিচিনা ফুলি আহিছে পুৰিগিখন নহয়নে আটাটো কিন্তু খুব সুন্দৰকৈ মাৰিব যিমান ভালদৰে মাৰিব সিমান কোমল আৰু এনে ধৰণে একদম বেলুনৰ নিচিনা ফুলা পুৰি একদম আপোনালোকৰ ৰেডি হ'ব একখনো পুৰি মানে কি চেপেটা নহয় গুটেইকিখন পুৰি ধুনিয়াকৈ ফুলি উঠিব আৰু এয়া চাকচোন ইমান ধুনিয়াকৈ ফুলি উঠিছে নহয়নে আৰু পুৰিগিখন তেলত দিওঁতে সাইডটো অকণ লাহে হেঁচি দিব তেতিয়া মাজলে ফুলি যায় আৰু মাজত অকণমান হেঁচি দিলে সাইডকিটা ধুনিয়াকৈ ফুলি উঠে মানে একদম বেলুনৰ দৰে পুৰিগিখন হৈ উঠে আৰু এই তৰকাৰীখিনি চাকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে নহয়নে কাৰকাৰী লোভ লাগিছে জনাব দেই আৰু এনে ধৰণে কিন্তু খায়ো বৰ ভাল লাগে এতিয়া যেহেতুকে ঠাণ্ডা দিন গ্ৰীণ মটৰ মানে যেটো এটো কেঁচা মটৰ পায় হেতুটো বজাৰত একদমে अवेलेबल থাকে নহয় জানো এনে ধৰণে আপোনালোকে বনাই ৰাতিপুৱা ব্ৰেকফাষ্টত খাব পাৰে বা ভাতৰ লগতো খাব পাৰে কোনো কথা নাই খাবলৈ যেন কেনেকুৱা দুৰ্দান্ত ধুনীয়া হয় নহয় কি কম এনে ধৰণৰ এখন প্লেট যদি ৰাতিপুৱা ব্ৰেকফাষ্টত পোৱা যায় আৰু কি লাগে নহয়নে ঘৰৰ সকলোৰে লগতে ময়ো এই প্লেটখনৰ জুতি ললো তেনেহলে আপোনালোকেও বনাওক আপুনি লগতে আপোনাৰ পৰিয়ালটো এনে ধৰণে এখন সুন্দৰ প্লেটৰ ৰাতিপুৱা জুতি লওক আজি মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনে লাইক কমেন্ট শেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম থ্যাংক ইউ বাই বাই